बाक्सानि बरिमाखा जावलिया देवान गेलेग्रा फोथाराव प्राइज मानि इन्टार क्लाब जोलुर गेलेनाय बादायलायनाया गाहामैनो जोबलांबाय। बाक्सा जिल्ला बरिमाखा ओनसोलनि रुंसारि महेश्वर बर्मन आरो रुंसारि महेन्द्र मोहन दासनि गोसोखांथियाव बे बादायलायनायखौ खुंफुंनाय जायो। बरिमाखा सारन्थाइ स्पर्ट्स क्लाबनि बानजायनायाव बे गेलेनाय बादायलायनाया खुंफुंजायो। बे जोलुर गेलेनायाव गासै मोन 9 जोलुर गेलेग्रा हानजाफ्रा बाहागो लाफैदोंमोन। बे बादायलायनायनिनो जोबथा बादायलायनाया जायो मुकालमुहा स्पर्ट्स क्लाब आरो आहफा एफसिनि गेजेराव। बादायलायनायाव गोब्राब जुजिलायनानै मुकालमुहा स्पर्ट्स क्लाबा आहफा एफसिखौ 3-1 गलाव फेजेननो हायो आरो देरहासारनि बान्था ट्रफिजों लोगोसे गासै 15,000 रांखौ आजावनो हायो। এয়া হ'ল জাউলীয়া দেৱান পথাৰ অৰ্থাৎ ক'বলৈ গ'লে চেখনা জহলাও নামৰ যিটো অন্য এটা নাম জাউলীয়া দেৱান। এই খেলপথাৰত যোৱা 6 তাৰিখৰ পৰা আজিলৈকে আজি 19 তাৰিখ যোৱা 6 তাৰিখৰ পৰা প্ৰাইজ মানি ফুটবল টুৰ্ণামেণ্ট আৰম্ভ হৈ আছে। ইয়াত সৰ্বমুঠ 9টা দলে অংশগ্ৰহণ কৰিছিল। তাৰে 8টা খেল হৈছে আৰু গৈ আজি ফাইনেল খেল। আজিৰ ফাইনেল খেলখন মুকালমুৱা ফুটবল ক্লাব আৰু ডুমনি ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হৈছে। বিশেষকৈ ক'বলৈ গ'লে এইখিনিয়ে এতিয়া প্ৰথম কথা যে কাৰ নামত এই খেলখন আৰম্ভ হৈছে। এয়া হ'ল স্বনামধন্য শিক্ষক স্বৰ্গীয় মহেশ্বৰ বৰ্মন এজন শিক্ষক আছিল। তেখেতৰ নামত তেখেতৰ সুপুত্ৰ মৃণাল বৰ্মন আৰু দেৱজিৎ বৰ্মনে ইয়া 15,000 টকা দান আগবঢ়াইছে আৰু প্ৰথম পুৰস্কাৰ হিচাপে। আৰু অন্যথা দ্বিতীয় পুৰস্কাৰ হিচাপে শ্ৰীমান জিন্তু শৰণীয়া আৰু তেখেতৰ মিছেছ সাৰদা দাস তেওঁলোকে তেখেতসকলৰ মানে আমাৰ বন্ধু মহেন্দ্ৰ মোহন দাস তেখেত মণ্ডল আছিলে লাট মণ্ডল আছিলে। তেখেতৰ নামত তেখেতৰ শৰণত দ্বিতীয় পুৰস্কাৰ 10,000 টকা আগবঢ়াইছে। এই ক্ষেত্ৰত গৈ ইয়া বিশেষকৈ এই যিটো মানে টুৰ্ণামেণ্ট এই টুৰ্ণামেণ্টটো আমাৰ সাৰন্থই স্পৰ্টছ ক্লাব বৰিমাখা সৌজন্যত মানে তত্বাৱধানত এয়া খেল আৰম্ভ হৈছিলে আৰু আজি আহি ইয়া অন্তিম খেল হ'ল। আৰু এই অন্তিম খেলত যিটো ফাইনেল খেল এই ফাইনেল খেলত মুকালমুৱা স্পৰ্টছ ক্লাবে ফুটবল ক্লাবে 3-1 গলত বিজয়ী হয়। লগতে অন্য দ্বিতীয় খেল ডুমনি ফুটবল ক্লাব তেখেতসকলে মানে ৰানাৰ্ছ আপ হৈ পেলাই তেখেতসকল সন্তুষ্ট থাকিব লগা হয়। ইয়াৰ লগতে সংগতি ৰাখি এইখিনিকে আমি প্ৰকাশ কৰিব লাগিব যে খেলখন আমাৰ সকলোৰে প্ৰিয়। ক্ৰিকেটৰ পিছতে ফুটবল অৰ্থাৎ প্ৰথম পৰ্যায়ত ফুটবলেই আছিলে, কিন্তু এতিয়া বৰ্তমান সমাজত ক্ৰিকেটক মানে প্ৰধান বুলি মানুহে ধৰি লৈছে। কিন্তু আমি ভাবোঁ ফুটবলক এৰিব নোৱাৰি। গতিকে আজিৰ যি খেল এই খেলখনত আমি দেখিবলৈ পাইছোঁ হলীচৰণৰ নিচিনা এটা টেকনিক ব্যৱহাৰ কৰাৰ আমাৰ যিবিলাক খেলুৱৈৰ মানে মাজত আমি দেখিবলৈ পাইছোঁ। ইয়াতে সংগতি ৰাখি আকৌ এইটোৱে আমি প্ৰকাশ কৰিব লাগিব যে মানে বেষ্টমেন প্ৰাইজ এটা আছে। বেষ্টমেন প্ৰাইজ হিচাপে 1,000 টকা আৰু ট্ৰফি। আৰু আনফালে মই আকৌ সোঁৱৰাই দিবলৈ আৰম্ভ কৰিছোঁ যে যিটো প্ৰথম পুৰস্কাৰ আছিলে 15,000 টকা আৰু লগতে ট্ৰফি আৰু দ্বিতীয় যিটো পুৰস্কাৰ এয়া 10,000 টকাৰ লগতে ট্ৰফি। আৰু আজিৰ যি খেল এই খেলত সৰ্বশ্ৰেষ্ঠ খেলুৱৈ হিচাপে জংবলা ব্ৰহ্ম বুলি মুকালমুৱাৰ এজন 10 নম্বৰ জাৰ্চি পিন্ধা এজন মানে আমাৰ ৰাইজৰ প্ৰিয় খেলুৱৈ এজনে মানে পুৰস্কাৰ প্ৰাপ্ত কৰিবলৈ মানে হয়তো সক্ষম হৈছে। আগৰ পৰাই আমাৰ চলি আহি আছে যে যিকোনো খেল বিশেষকৈ ফুটবল ইয়াতে অনুষ্ঠিত হৈয়ে থাকে, মহিলা ফুটবলো হৈ থাকে আৰু আমাৰ তেনেকুৱা ধৰণৰ গাঁৱৰ সমাজৰ পৰাও আমাৰ বিশেষকৈ এফচুৰ ফালৰ পৰা মাজে মাজে গাঁওবাসীৰ পৰা যিমান গাঁওবাসী আছে গাঁৱৰ পৰা ডেকা ল'ৰা ছোৱালীক ভলীবলৰ পৰা হওক আৰম্ভ কৰি ফুটবলৰ পৰা আৰম্ভ কৰি খেলপ্ৰেমী যথেষ্ট খেলুৱৈ মানে সৃষ্টি কৰাৰ কাৰণে ইয়াত মানে খেল আৰম্ভ কৰি যথেষ্ট মানে খেলুৱৈ সুলভ মনোভাৱ সম্পূৰ্ণভাৱে এটা আগবাঢ়ি নিয়াৰ কাৰণে ল'ৰা ছোৱালীৰ মাজত ইয়াৰ প্ৰচেষ্টা আগবাঢ়ি লৈ আহি আছে, আজিলৈকে লৈ আছে, আগন্তুকো লৈ থাকিব। আচ্ছা, ধন্যবাদ জনাইছোঁ আপোনালোকক। আমাৰ আজি অন্তিমখন খেল আৰু ইতিমধ্যে শেষ হৈ গ'ল। আমাৰ যোৱা 6 অক্টোবৰৰ পৰা আৰম্ভ হৈছিলে
খেলখন 9টা দলে অংশগ্ৰহণ কৰিছিলে 9টা দল তাৰে 8টা গেম হ'ল আহি আমাৰ আজি অন্তিম খেলত মুকালমুৱা মাছা ক্লাবে 3-1 গলত উইনাৰ হৈ গ'ল ইয়াৰ অংশগ্ৰহণ কৰিছে ডুমনি স্পৰ্টছ ক্লাব আৰু মাছা গতিকে আমাৰ এই চাৰন্থা স্পৰ্টছ ক্লাবৰ থ্ৰুৱেদি আমি অনাগত দিনবিলাকত ঠিক তেনেকৈ খেল পাতি আমাৰ ভিতৰুৱা অঞ্চলৰ খেলুৱৈসকল আমি ওলাই অনাৰ কাৰণে চেষ্টা কৰিছোঁ ভৱিষ্যতে আমি এইটো কৰি থাকিম আমাৰ ইতিমধ্যে আণ্ডাৰ 13ৰ যিবিলাক ল'ৰা ছোৱালী আছে তেখেতসকলক আমি ট্ৰেইনিং দি আছোঁ ভৱিষ্যতে তেখেতসকলক উজ্জ্বল কামনা কৰিছোঁ আৰু আমাৰ অঞ্চলৰ সমূহ খেলুৱৈসকলে যাতে টাইম মতে ওলাই আহি নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰে মই এইটো আশা ৰাখিছোঁ এইখিনিয়ে মই ক'বলগীয়া मोनसे फोसावथाय क'क्राझार जिल्लानि सिङाव थानाय दा रियेलिटी पाब्लिक स्कुलाव पाब्लिक रिलेशन अफिसारनि गोनांथि जादों गोसो गुदुं बिजाथिफोरा थाबैनो जगाजग खालामनो हागोन पाब्लिक रिलेशन अफिसारनि थाखाय बिजाथिया इंराजि आयदायाव एमए खालामनाय जानांगोन नङाब्ला मास कमिउनिकेशन एन्ड जार्नालिज्म आयदायाव एमए खालामनाय जानांगोन बिनि थाखाय जेबो एक्सपिरियेन्सनि गोनांथि गैया डिग्री गोनां बिजाथिफोरा बयबो एप्लाइ खालामनो हागोन दान बान्थाखौ 15,000निफ्राय 20,000सिम होनाय जागोन गोसो गुदुं बिजाथिफोरा रियेलिटी पाब्लिक स्कुल @gmail.com आव मेसेज हरनो हागोन नङाब्ला 9435293000 जानबुं अनजिमायाव जगाजग खालामहरनो हागोन